दरं जिल्लानि खारुपेटियानि डिफ केयार फाहामसालियाव गिबिसिन बेसेन नाङै सार्जिकेल केम्प खुंदों आसाम स्टेट सार्जन अफ इन्डिया गौथुमा। गलब्लाडार केन्सार किडनी बेरामाव भुगिनांनानै जायफोरा राङारि आंखालनि थाखाय फाहामथाय लानो हायै गोग्लैसोनाय गोरिब नखरनि सोद्रोमाफोरनि फाहामथायनि थाखाय मोनसे मोजां खाबु लानानै फैदों आसाम स्टेट सार्जिकेल केम्प अफ इन्डिया। दिनै दरं जिल्ला खारुपेटियानि डिफ केयार फाहामसालियाव गिबिसिन सार्जिकेल केम्पखौ जागायजेनहोनाय जायो। बे केम्पनि बिहोमानि सायाव आसाम स्टेट चैप्टार एसोसिएशन अफ सार्जन्स अफ इन्डियानि चेयारमेन धीरेन्द्रनाथ चौधुरीया खौरां मेलनि गेजेरजों निखावरि थाखोनि बेरामिफोरा राङारि आंखालाव जाय अपारेशनखौ खालामनो हायैयाव थैनायनि लामायाव गोग्लैनो गोनां जायो, बे एखे समावनो आवगायबोनानै फैनाय आसाम स्टेट सार्जन अफ इन्डियानि थांखिनि सोमोन्दै मा फोरमायखो खोनासंनि। जितु आसाम स्टेट चैप्टार अफ एसोसिएशन अफ सार्जन्स अफ इन्डिया আছে तारे পৰা আপোনালোক সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ যেটো আসাম স্টেট চেপ্টাৰ অফ এছ'চিয়েশ্যন অফ সাৰ্জনছ অফ ইণ্ডিয়া আছে, আমি বিগত প্ৰায় আমাৰ এষ্টাব্লিছমেণ্ট হৈছিল এইটো 1990 আৰু লাষ্ট 36 ইয়াৰ্ছত আমি ৰাউণ্ড দি ইয়াৰ গোটেই অসমত ধৰি আমি বিভিন্ন ধৰণৰ হেল্থ কেম্প, এডুকেশ্যনেল কেম্প টু ইনক্ৰিজ দি নলেজ অফ আৱাৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট as well as the social welfare awareness আৰু particularly আমি তিনটা বস্তুত খুব বেছি গুৰুত্ব দিছোঁ এতিয়া। এটা হ'ল ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত ব্ৰেষ্ট কেঞ্চাৰ এৱাৰনেছ, এটা হ'ল ড্ৰাগ এডিকশ্যনৰ এৱাৰনেছ আৰু এটা হ'ল আপোনাৰ জন বিস্ফোৰণ। এই গোটেইখিনি বস্তু লৈ আমি জাগাই জাগাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত গৈ আমি বিভিন্ন ধৰণৰ মিটিং বা কি কৰিছোঁ। তাৰে ভিতৰত এটা ডাঙৰ বস্তু হৈছে আমাৰ এই সাৰ্জিকেল কেম্প। ইট ইজ এ ফ্ৰী সাৰ্জিকেল কেম্প আৰু ইয়াত গোটেইখিনি ইউজুৱেলি আমি ফ্ৰীলি কৰোঁ। কিছু পৰিমাণে খৰচ আমি বহন কৰোঁ, কিছু পৰিমাণে যিখন অৰ্গেনাইজেশ্যনে কৰে তেওঁলোকে কৰে আৰু ইউজুৱেলি আমি গোটেইখিনি ফ্ৰী অফ কষ্ট আমি ইউজুৱেলি কৰি দিওঁ। চ' তাৰে পদক্ষেপ হিচাপে আমাৰ এই বছৰৰ প্ৰথম এইটো কেম্প আছিল অসমত। আমি এতিয়া এইটো প্ৰথম কৰিছোঁ। চ' মানে প্ৰত্যেক ইয়াৰত বেলেগ বেলেগ থাকে। চ' এই বছৰৰ অৰ্থাৎ 2025ত এইটো আমাৰ প্ৰথম কেম্প আছিল। লাষ্ট গোটেই মাহ ধৰি আমি ৰোড ট্ৰেফিক এক্সিডেণ্টৰ ওপৰত অসমৰ যোৰহাট, গুৱাহাটী, তেজপুৰ, দেন বৰপেটা আৰু ডিব্ৰুগড়ত আমি বিভিন্ন ধৰণৰ মানে মানুহৰ মাজত আৰু আমি বেছিকৈ মই বিশেষকৈ তেজপুৰত এটাই লৈছিলোঁ যে ড্ৰাইভাৰসকল আৰু এম্বুলেঞ্চৰ ড্ৰাইভাৰসকলক মাতি তেওঁলোকক গাড়ী কেনেকৈ খুব সুৰক্ষাভাৱে পেচেণ্ট বা মানুহক নিব লাগে সেই বিষয়ে অৱগত কৰিছোঁ। আৰু এইটোৰ লগতে আমাৰ অকল ইটোও নহয়, আমাৰ কিছুমান এডুকেশ্যনেল প্ৰগ্ৰেমো আছে ঠায়ে ঠায়ে আমি সময়ত কৰিম। আৰু এই গোটেইখিনিৰ কাৰণে আপোনালোকৰ পৰা খুব সহায় সহযোগিতা বিচাৰিছোঁ, যাতে জনমানসতো আপোনালোকে এই বস্তুটো বুজাই দিব পাৰে। তাৰ কাৰণে আমাৰ এছ'চিয়েশ্যনেও চেষ্টা কৰিব। আৰু এই বস্তুটো অকল যে আমি আসাম ষ্টেট চেপ্টাৰেই কৰিছোঁ এনেকুৱা নহয়, ইয়াৰ গাইডলাইনছ আমাৰ এছ'চিয়েশ্যন অফ সাৰ্জনছ অফ ইণ্ডিয়াৰ পৰা আহে। গোটেই বছৰৰ কাৰণে তেওঁলোকে আমাক এটা কেলেণ্ডাৰ নিৰ্ধাৰিত কৰিব দিয়ে আৰু সেই কেলেণ্ডাৰ হিচাপে আমি প্ৰত্যেক মাহত যিমান দূৰ পাৰোঁ এটা দুটা কেম্প, এখন দুখনকৈ আমি এৱাৰনেছ প্ৰগ্ৰেম আৰু বিভিন্ন ধৰণৰ ধৰক কিছুমান বস্তু আছে যে যিটো বস্তু হয়তো বেলেগ এখন ইনষ্টিটিউটত নাই, আমি বেলেগৰ পৰা আনি তাতে দেখাব খোজোঁ। আৰু বিভিন্ন ধৰণৰ স্কিল কোৰ্চ যিটো কওঁ আমি, যে স্কিল কোৰ্চৰো ব্যৱস্থা আমি আমাৰ এছ'চিয়েশ্যনৰ পৰা কৰিছোঁ। দৰকাৰ হ'লে আমি ইকুইপমেণ্ট আনিছোঁ, দৰকাৰ হ'লে আমি ট্ৰেইন মানুহ বেলেগৰ পৰা আনিছোঁ। অকল ইটোৱে নহয় যে আমি আমাৰ নিজৰ ফেকাল্টি, বেছিভাগ ক্ষেত্ৰত আমি আমাৰ ফেকাল্টি অসমৰ ইটো মূৰৰ পৰা সিটো মূৰ গৈছোঁ। আজি ইয়াত ধৰক আমি গোটেইখিনি অসমৰ যিকেইখন মেডিকেল কলেজ আছে, ধৰক যোৰহাট, আমাৰ গুৱাহাটী, তেজপুৰ, নগাঁও, গোটেই ফেকাল্টি কিছুমান আহিছে, আহি ইয়াতে সহায় কৰিছে আৰু মানুহখিনিকো এটা সুবিধা দিছে। আৰু আপোনালোকক এটাই কথা অনুৰোধ কৰোঁ, যাতে ইয়াৰ পিছত আমি হয়তো আকৌ আহিম। আমাৰ নেক্সট এটা এজেণ্ডা আছে যে জন বিস্ফোৰণৰ ওপৰত আমি এখন সজাগতা মিটিং বা সেনেকুৱা এটা পাতিব লাগে। চ' এইখিনিয়ে মোৰ আপোনালোকৰ অনুৰোধ যে আপোনালোকে যাতে এইটো বস্তুটো মাছ মানে কমন পিপলৰ মাজত যাতে বিয়পি দিব পাৰে।
ধন্যবাদ কিবা হয় কিমান পেচেণ্টে বেনিফিটেড হৈছে আজি স্যাৰ সো আজি মোটামুটি ধৰণৰ পেচেণ্ট আহিছে আমাৰ সেইটো এটা মোৰ ৰৈ গৈছে আমাৰ আমি প্ৰথমতেই কৈছিলোঁ যে আমাৰ ফাৰ্ষ্ট ক্ৰাইটেৰিয়া হ'ল বিলো পভাৰ্টি লাইন গতিকে গভৰ্ণমেণ্টৰ যিখিনি গাইডলাইনছ আছে বিলো পভাৰ্টি লাইনৰ সেই সকলোকে আমি ফ্ৰী কৰিম বেলেগক নহয় আৰু আজিতো আমি ভাবিব নাছিলোঁ আমি প্ৰথমতে কম আছিলে কিন্তু লাষ্ট মোমেণ্টত দেখা গ'ল যে পেচেণ্টৰ ইমান আহিছে বা যথেষ্টখিনি পেচেণ্ট আহিছে এতিয়া আমি চাগে 13 জন আমি 13 জনকে কৰিম বুলি থিয়াৰ কৰিছোঁ কাৰণ দুজনৰ আমি প্ৰব্লেম পালোঁ অলপ লিভাৰ ফাংচন প্ৰব্লেম আছে আৰু লাঙত প্ৰব্লেম আছে গতিকে সেইকেইটা আমি নকৰোঁ বাকী 13 জনক আমি কৰি যাম চিকিৎসক কিমানমান হৈছে কিমানজন আছে চাৰজন মোটামুটি 7 জন আৰু এনাস্থেচিয়লজিষ্ট 5 জন সো চাৰজন 7 জন আৰু তাৰে ভিতৰত জুনিয়ৰ চাৰজন মানে যিবিলাকে পিজি ৰিসেন্টলি পাছ কৰিছে 3 জন আহিছে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আহিছে আৰু এনাস্থেচিয়াৰো আহিছে 4 জন আৰু তেওঁলোকৰো পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আহিছে স্যাৰ আজি যিকেইজন পেচেণ্ট পালে স্যাৰ কেনেকুৱা ধৰণৰ পেচেণ্ট আছে বেছিভাগ আমিতো কৈছোঁ ফাৰ্ষ্ট আমাৰ ক্ৰাইটেৰিয়া হ'ল বিলো পভাৰ্টি এটাই ডাঙৰ কথা আমাৰ অসমত এতিয়া গ'ল্ডব্লাডাৰ ডিজিজটো খুব কমন হৈছে সো ইয়াৰ আগতে মই বহু বছৰ আগতে এখন আৰ্টিকলো লিখিছিলোঁ আসাম ট্ৰিবিউনতো লিখিছিলোঁ যে ওৱান অফ দি কমনেষ্ট কজেছ অফ দিছ মানে গ'ল্ডব্লাডাৰ পেথলজি আমাৰ ডাইটটো আমাৰ বহুত চেঞ্জ হৈছে তাৰ কাৰণে এটা মষ্ট কমনেষ্ট কজ বুলি আমি কৈছোঁ আৰু এটা কথা আপুনি সুধিছে যেতিয়া কৈছোঁ যে গ'ল্ডব্লাডাৰৰ পাথৰ হয় পাথৰৰ পৰা কেঞ্চাৰ হয় তাৰ কাৰণে দুটা বস্তু আমাক খুব কমনলি আমি লিখিছিলোঁ এইটো আমি পাব্লিছটো কৰিছোঁ আৰ্টিকল এটা হ'ল যিটো ফিছ আহে বাহিৰৰ পৰা সেই ফিছটোত কি প্ৰিজাৰ্ভেটিভ দিয়ে আমি নাজানো আৰু ছেকেণ্ড মষ্ট কমনেষ্ট কজ হ'ল এডাল্টাৰেটেড মাষ্টাৰ্ড অইল মানে এটা কি ক'ম আৰু মই খুব আনন্দিত যে মোৰ এটা সময় ষ্টুডেণ্ট আছিল যে পটকৈ এইটো অৰ্গেনাইজ কৰা খুব ধেমালি কথা নহয় কিন্তু বিশেষকৈ ফ্ৰী ৱৰ্কশ্বপ এটা এটেণ্ড কৰা খুব সহজ কথা নহয় তাৰ কাৰণে মই মোৰ মানে সময়ৰ ষ্টুডেণ্ট ডক্টৰ ফৰিদুল হুছেইনক মই মানে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে সি তৎক্ষণাত এই বস্তুটো একচেপ্ট কৰিছে কাৰণ তাৰ কাৰণে সি বহুতখিনি কষ্ট কৰিব লগা হৈছে বহুত এটা মানে লজিষ্টিক হওক বহুত বস্তু যোগাৰ লাগে এটা কেম্প কৰোঁতে ধৰক আমাকো খোৱা লোৱা বা বেলেগৰ খোৱা লোৱা বহুত ষ্টাফ থাকে বহুত মানুহ আহিছে যে যথেষ্ট খৰচ এটা হয় মানে বিশেষকৈ নৰ্থ ইষ্ট ৰিজনৰ কথাটো কৈছে আৰু মাষ্টাৰ্ডত আমি নৰ্থ ইষ্ট ৰিজনত বেছি ইউজ কৰোঁ গতিকে তাতে এডাল্টাৰেটেড বুলি লিখিছে চ' কোনটো এডাল্টাৰেটেড সেইটো মই নাজানো এডাল্টাৰেটেড মাষ্টাৰ্ড অইল আৰু ফিছ প্ৰিজাৰ্ভেশ্যনত একচুৱেলি আমিও নাজানো কি বস্তু দিয়ে সেইটো কথা নাই এতিয়া ওলাইছে খুব ভালকৈ আপুনি যদি মাছটুকুৰ কাটি বহুত সময় শুঙি থাকে তেতিয়া গম পাব নহ'লে বোলে নাপায় কাৰণ খুব ল' মানে ড'জত দিয়া থাকে সেইটো ইউজুৱেলি সিমান ডিটেক্টেড নহয় আপুনি যদি টেষ্ট কৰে ডিটেক্টেড হ'ব ফৰ্মেলিটি সেইটো টেষ্ট কৰে ডিটেক্টেড হ'ব কিন্তু এনেই মাছটো কাটিবলৈ নাকত লৈ থাকিলে বহুত সময় গমটো পায় মই নাজানো কিন্তু এইটো কথা শুনিছোঁহে क'क्राझार सहरनि गथ'सा लाइमोनफोरनि थाखाय गोजोनथाव खौरां क'क्राझाराव गिबि खेबनि थाखाय गोदानै बेखेवदों इउनिभार्सेल गेम जन मुंनि मोनसे डिजिटेल गेलेमु सेन्टार क'क्राझार सहरनि ग्रीन फिल्डनि साखाथि इट्स भबानिपुर जेडि रडनि लामा सेराव गोदानै बेखेवबाय इउनिभार्सेल गेम जन गोसो गुदुं गथ' एबा लाइमोनफोरा बे गेम जनाव फैनानै रंजानाय लाफैनो हागोन गोदानै बेखेवनाय बे इउनिभार्सेल गेम जनाव गुबुन गुबुन रोखोमनि गेमफोर जेरै हर्स राइडिं क्ल' मेशिन भार्चुएल रियेलिटी हेमर एयार हकी पाइरेट्स फ्रग माग शूटार बाइक रेसिं कार रेसिं बास्केटबल फान्सिं बायदि बायदि गेलेमुनि रंजानाय लाफैनो हागोन बेनिखायनो गाव गावनि गथ'फोरखौ गोदानै बेखेवनाय बे इउनिभार्सेल गेम जनाव दान्दिसे सम लाबोनानै गुबुन गुबुन रोखोमनि गेलेनायनि खाबुखौ बाङायल' फिस होनानै रंजानाय लाहोनो हागोन